হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। সকলোকে মোৰ ইউটিউব চেনেললৈ অবিদা ব্লগলৈ স্বাগতম জনাইছোঁ। গতিকে আজি এটা নতুন ভিডিঅ' বনাবৰ বাবে মই প্ৰস্তুত হৈ গ'লোঁ। আজি ভিডিঅ' বনোৱাৰ উদ্দেশ্য হ'ল এটাই যে আজিৰ দিনটোত আমাৰ গোলাঘাট ডাইটৰ শ্ৰীমতী দীপ্তি মেমৰ বিদায় সভাৰ আছে। গতিকে তেওঁ কৰ্মজীৱনৰ অন্ত পৰিল। আজি আমাৰ দায়িত্ব হয় গোলাঘাট দায়িত্ব হয় আনুষ্ঠানিকভাৱে বিদায় দিয়া হৈছে বাইদেউ। গতিকে আজি এই বিদায়খনত কি অনুষ্ঠান হয়, কি অনুষ্ঠান ৰাখিছে, বাইদেউক কেনেধৰণে বিদায় দিব, সেই দৃশ্যাংশসমূহ দেখাম মই। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। মম হৈ গৰি গৰি পোহৰ বিলোৱা মহান গুৰু তুমি, কৃষ্ণ ফলকৰ নিমজত মহাত জ্বলোৱা জ্ঞানৰ চাকি। নেৰে ৰে না 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 নে না 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 Nera na 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 nera na 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 nera na 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 nere na কিনো স্পন্দন কিনো গুঞ্জন উঠলি উঠিছে মোৰ মনতে আজি, ক'ব পৰা নাই বুকুৰ কোঠাত কিনো অনুভৱে উঠিছে নাচি, নাচে তালে তালে উৰুমি মালাই, তুমি মধুময় জীৱন গঢ়াই। অধীৰ হিয়া মোৰিয়াই এখনা দিয়া শিষে কাজৰি, দিয়া শিষে কাজৰি। মম হৈ গৰি গৰি পোহৰ বিলোৱা মহান গুৰু তুমি, কৃষ্ণ ফলকৰ নিমজত মহাত জ্বলোৱা জ্ঞানৰ চাকি। অগ্নি তপ্ত তুমি তুষাৰ শীতল, প্ৰজ্ঞাৰ জিলিকনি দুচকু সজল, অধীৰ হিয়া মোৰ এয়াই এখনা দিয়া শিষে কাজৰি, দিয়া শিষে কাজৰি। ইয়াৰ পাছতে বাইদেউৰ কাৰণে আমি সকলোৱে আমাৰ মনৰ ভাৱবোৰ যুগুতাই এখন সম্বৰ্ধনা পত্ৰ তৈয়াৰ কৰিছোঁ। এই ক্ষেত্ৰত প্ৰবক্তা মঞ্জিত শইকীয়াই বিশেষভাৱে আগভাগ লৈছে। মই সেই সম্বৰ্ধনা পত্ৰখন মঞ্জিত শইকীয়াক পাঠ কৰি দিয়াৰ লগতে বাইদেউক প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। আমাৰ সংস্কৃতিৰ পৰিচয় হিচাপে এখন শৰাই আগবঢ়াইছোঁ। মই সেই শৰাইখন বাইদেউক উপহাৰ দিবৰ কাৰণে প্ৰতিষ্ঠানৰ কৰ্মচাৰী ৰাম দাসক অনুৰোধ কৰিলোঁ। তথাপিও বাইদেউলৈ সৰু এটা উপহাৰ আমাৰ পিনৰ পৰা আমি আনিছোঁ। মই সেই উপহাৰৰ টোপোলাটো আমাৰ প্ৰবক্তা মধুৰ মঞ্জুৰী গগৈক বাইদেউক উপহাৰ দিবৰ কাৰণে অনুৰোধ জনালোঁ।
পূজাৰী ভূঞাক মই বাইদেউক সন্মান জনাবৰ কাৰণে অনুৰোধ জনালোঁ। হেল্ল' বন্ধুসকল, ফাইনেলি আমাৰ আজি বিদায় সভাখন আমাৰ অন্ত পৰিলে। গতিকে বিদায় সভাত কিনো আনন্দ কৰিবি, সকলোৱে দুখ লগাৰ দিনত। গতিকে আমাৰ শ্ৰদ্ধেয় সন্মানীয় দীপ্তি মেমক আমি সকলোৱে অতি উৎসাহেৰে অনাগত দিনবোৰ ভালকৈ যাব বুলি আমি আশা ৰাখিলোঁ। আৰু এক
নিয়মৰ মাজেৰে মানে আনুষ্ঠানিক নিয়মৰ মাজেৰে আমি বাইদেউক বিদায় দিলোঁ গতিকে আগন্তুক জীৱনৰ বাইদেউ ভাল স্বাস্থ্য সুস্বাস্থ্য সুশৰী কামনা কৰিলোঁ গতিকে আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভালেই লাগিল গতিকে যদি ভাল লাগে তেন্তে কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব আৰু বেল আইকনটো দবাই দিব আৰু টিপিবলৈ নাপাহৰিব আৰু গতিকে আজিলৈ আহিছোঁ গাইজ বাই বাই